it bang, bang. Hello guys, welcome back to my YouTube channel Polos Vlog. तो guys আজি হ'ব ধামাকা ভিডিও মানে আই গ'ল অন দিনৰ বাৰৰ দৰে মানে তো ৰাখ আই গ'ল গাইছ ৰাখ জানেনে আপোনালোকে তো কি হাঁহি গেছা বে কি কৰিছ নেকি ভিডিও কৰি আছে কোৱা খোকা দি তো গাইছ মোৰ এটা ফ্ৰেণ্ড আহিছে তো তেওঁ আহিছে স্কুটি লৈ আহিছে তো মোৰ লগত যাব এই বাবু কোৱা গেলকে ই হাই যাকে জেকেটটো লৈ আগে জেকেটটো লৈ আৰু গাইছ তেওঁ আহি আছে ইও যাব মোৰ লগত তো আমি সকলোৱে যাম তো মইতো পুৰা ৰেডি তেওঁৱে কালবাৰ পাইছে বোলে তো আহি পাব আৰু তো গাইছ বলক গাইছ আৰু গাইছ ফাইনেলি আহি পালোঁ সভাৰ মহোৎসৱ মানে তো গাইছ এইভাগে চাব পাৰে মজা লাইটেৰে একদম ধুনীয়া পৰিৱেশেৰে চলি আছে গাইছ তো বলক ভিতৰৰ ভাগে চাওঁ আৰু গাইছ ফাইনেলি আহি পালোঁ এই বিউটিফুল প্লেচটো তো আপোনালোকে চাওক গাইছ কি ধুনীয়া প্লেচ ফটো উঠিব পাৰি গাইছ ইয়াত ধুনীয়া ব্লাৰে হৈ গ'লে গাইছ তো চাওক গাইছ চাব পাৰে আৰ্য়া প্ৰজনন কৰিবলৈ অহা মানুহ ভক্তসকলে গাইছ কৃষ্ণৰ ভক্তসকলে তো চাব পাৰে গাইছ কিমান আৰ্য়া প্ৰজ্বলন কৰিবলৈ আহিছে আৰু গাইছ বহুত মানুহ হেঁচা ঠেলি পুৰা গাইছ চাব পাৰে ওপৰৰ পিনৰ পৰা তোমাৰ মজা ভিউ গাইছ আৰু মানুহ চাব পাৰে না মানুহ কিমান মানুহ হৈছে গাইছ বহুত ফাইনেলি গাইছ এই গোপাল মন্দিৰত প্ৰৱেশ কৰিলোঁ য'ত আৰ্য়া প্ৰজ্বলন কৰা হয় তো চাব পাৰে গাইছ কি ধুনীয়া পৰিৱেশ তো দেয়াৰ আৰু গাইছ কিমান ফুৰিব অলপমান কিবা কানি খাই লওক দে পেট টেষ্টি ভগৱান টেষ্টি গাইছ দেয়াৰ আৰু গাইছ এটা বস্তু চাব পাৰে আই লাভ বালিসত্ৰ আমাৰ গোলাঘাটৰ মানে সেই ৰাসতো দিছে গাইছ সেই তাৰ পৰা আনি ইয়াতো দিছে আৰু এইফালে চাব পাৰে ৱাটাৰফল তো এটা চিনেমেটিক চাওক গাইছ আৰু গাইছ এতিয়া আমি যাওঁ তো ইয়াত বগৰী টেষ্ট কৰি আছোঁ তো যাওঁ এতিয়া গাইছ আৰু পিছত আহিম গাইছ মই মানে তাৰ সেই লগটোৰ লগত আহি কিনে তো মানে আৰু ঘৰলৈ আহিছিলোঁ তো এইবাৰ মিনময়তি যাম তো অলপ গাইছ মিনময়তি যাম চেলফি ষ্টিক লৈ আহি আছে মানে এই পাইছি এই গাইছ বলক গাইছ এইভাগে মিনময় আহি পালে সেইটো মিনময় আৰু এইভাগে বন্ধু পাতি চলি আছে মুস্তু তাৰ খুচলি আৰু গাইছ আগৰ নিচিনাকৈ আহি পালোঁ আৰু গাইছ তো আৰু গাইছ মানে এনেকৈ আহি পালোঁ মানে তো ইয়াত আছোঁ মস্ত হাল্লা মানে আৰু বহুত চোৰ হৈছে মানে তো সেইবাবে গাইছ এতিয়া চাই দিয়ক ভিডিঅ' লাষ্টলৈ আৰু গাইছ সেইভাগে লাইটটো ভাল লাগছে সেইটো ওচৰৰ পৰা চাওক আৰু গাইছ আগৰ পিনে যোনখন স্ক্ৰীণ দেখিছে তাত মানে গুৱাহাটীটো আনিলে মানে যেতিয়া আদৰি আনিব এই মন্দিৰটোত থ'ব সেই গোপাল মন্দিৰটোৰ পৰা তো তেতিয়াই তাত দেখুৱাব লাইভ টেলিকাষ্ট তো গাইছ চাব লাগিব গাইছ সেইটো চকুৰে চাম গাইছ আৰু গাইছ যিমানে টাইম গ'ল আৰু সিমানে আগবাঢ়ি আমাৰ কাৰ্য হৈছিলোঁ তো গাইছ চাব পাৰে গাইছ এইভাগে কলগছ জ্বলাইছে আৰু এতিয়া গুৱাহাটীটো আদৰি নিয়া হ'ব সেইটো মন্দিৰলৈ তো গাইছ চাই থাকক গাইছ আৰু গাইছ এনেকৈ নি আছে গাইছ আৰু আগৰ পিনে যাই আছে মূৰ্তিটো গাইছ আৰু পিছৰ পিনে এনেকুৱাকৈ কি বুলি কয় মই নাজানো গাইছ কোনোবা জানে যদি কমেণ্ট কৰি ক'ব তো গাইছ চাই থাকক গাইছ আৰু গাইছ এটা বস্তু চাব পাৰেনে গাইছ কিমান মানুহ হৈছে আপোনালোকে ইয়াত কেমেৰাত জাষ্টিফাই কৰিব নোৱাৰিব আমি ৰিয়েলিত যিমান মানুহ হৈছে গাইছ আমি ক'ত কাষত চুকত সোমাই ভিডিঅ' বনাই আছোঁ গাইছ তো লাইক কৰিব গাইছ লাইক কৰিব
আৰু গাইছ এইবাগে মস্ত গাড়ী আছে মস্ত মানে বহুত ডাঙৰে গাড়ী আছে ডাঙৰ ডাঙৰ সৰু সৰু গাড়ী আছে বহুত গাড়ী আছে এইবাগে আৰু এইবাগে এই তাত গোহাঁই আছে তো আৰু এইবাগে এনেকুৱা পৰিৱেশ আৰু গাইছ যোনটো আপোনালোক প্ৰতিমা দেখুৱাই আছোঁ সেইটো হয় আচলতে সোণৰ হয় তো সেই সোণৰ মূৰ্তিটো আনি আছে মানে তো গাইছ আপোনালোক দেখুৱাইছোঁ আৰু এইবাগে আনিলেই তো আৰু গাইছ অলপমান গানটো বন্ধ কৰিছোঁ তো গাইছ ওপৰৰ পিনে চাব পাৰে কিমান মানুহ গাইছ বহুত মানুহ গাইছ এই চিৰিৰ পৰা পূৰা মানুহ একদম পূৰা মজা পৰিৱেশ গাইছ মজা আৰু গাইছ এই ঘৰৰ বাৰাণ্ডাত উঠি আছোঁ মানে ঘৰ নহয় মানে ইয়াৰে মন্দিৰৰে এটা মানে কাৰ্যালয় বুলি ক'ব পাৰি ভালকৈ হোৱা নাই তো ইয়াতে বহি মজাকৈ চেল্ফি ষ্টিকত লগাই দিছোঁ আৰু আগৰ পিনে মানুহ যাব পাৰে সোমাবলৈ জেগা নাই গাইছ আৰু গাইছ ফাইনেলি মন্দিৰৰ ভিতৰত গাইছ আমাৰ গোপাল দেৱতা প্ৰৱেশ হ'ল তো গাইছ আপোনাৰ সেৱা জনাওক ময়ো সেৱা জনালোঁ তো গাইছ চবৰে ভালে ভালে ৰাখক গাইছ তো ইয়াৰ গাইছ ধুনীয়া পৰিৱেশ গাইছ ধুনীয়া মই এতিয়া বাৰেক প্ৰতি কৰিছোঁ গাইছ আৰু গাইছ তাৰে মাজতে কিছুমানে অলপমান খাই মানে অলপমান সেই বস্তুটো খাই মানে দণ্ড কৰে গাইছ তো কি কৰিব আৰু ইয়াৰ গাইছ আৰু গাইছ এইবাগে মস্ত হাল্লা হৈছে আৰু এইবাগে মানে পূজা চলি আছে আৰু কি ক'ম আৰু তো চাওক ভিডিঅ'টো এই পিএছচিৰ বিল অলপমান কমকৈ কৰি আছোঁ গাইছ আৰু গাইছ এইবাগে সেই ফাংচনৰ বাবে স্পীকাৰ আহি ৰৈছে স্পীকাৰ চাব পাৰে স্পীকাৰ নহয় মানে বক্স হয় বক্স চাব পাৰে পুৰা বক্সৰ একদম ছেট আপ থৈ দিছে ইয়াত আহি আছে সোনকালতে আহিছে গাইছ চাব আপোনালোকে আৰু গাইছ সেইভাগে হৈ গ'ল আদৰণীয়া ভগৱানক তো আৰু এতিয়া ময়ো যাম মানে সেই দেৰি নকৰোঁ তো ইয়াৰ গাইছ